আজি খুব ভাল লাগিল দে নাচি। আজি নাচি বিৰাট ভাল লাগিল নবা। বৰ ভাল লাগিলে। আকৌ এপাক নাচোৱা না। আইও মই নোৱাৰো দে, ইমান ভাগৰ লাগিছে। এটা কাম কৰ, তই ঘৰলৈ যা, মই ইয়াতে অকণমান জিৰাও। তই নাযাও? অলপ পাছত গৈ আছো। এতিয়া কিয় নাযাও নো? কৈছোৱে দেখোন মোৰ ভাগৰ লাগি আছে, অলপ পাছত গৈ আছো, যা। মায়ে সুধিলে কি কম? পাপৰিহঁতৰ ঘৰলৈ যোৱা বুলি কবি। ঠিক আছে মই যাওঁ। যা সোনকালে আহিবি কিন্তু। হ'ব দে। বা তোৰ ভাগৰ পলাবলৈ আকাশখন মাতি আন আকৌ। হা কি কৈছ তই? আকাশৰ কথা কৈছো আকৌ, সেই যে নীলা নীলা আকাশ। তোক মই ৰবি। আজি আহক, দিম ভালকৈ দুইজনীকে মজা গম পাই যাব। মা এৰ নেৰু এৰ বুলি কৈছো নহয়। ক'ত গৈছিলি ইমান সময়? ফুৰিবলে। এইটো ফুৰাৰ সময়, আৰু গৈছ যা, মোকতো কৈ থৈ যাব পাৰ। তোমাক কলেজত যাবলৈ নিদিয়া? তহঁতৰ কোনটো কথাত মই কোনদিনা বাধা দিছো কচোন? মা মনত পেলোৱাচোন, তুমি আমাক কোনটো কথাত বাধা দি আহিছা? জোনালী ক'ত গ'ল? আছে। ক'ত? আকাশৰ তলত। আকাশৰ তলত? নহয় মানে জোনালী বাহঁতৰ ঘৰত। তই আকাশৰ তলত বুলি কলি যে, কি আকাশ? আকাশ বুজি নোপোৱা? সেই যে নীলা নীলা আকাশ। নীলা নীলা আকাশ? জোনবেলি সাগৰ তুমি মোৰ হৃদয়ৰে মাজৰ, তুমি যদি একো নোকোৱা? কি কম? তুমি যি কোৱা, মানে তুমি যি কোৱা মই তাকে কাণ পাতি শুনি যাম। কিয়? কি কিয়? তুমি যি কোৱা মোৰ তাকে শুনি ভাল লাগে। তেনেহলে শুনা। হে আকাশখন দেখিছা? দেখিছো। আকাশৰ মাজত থকা ডাৱৰখিনি দেখিছা? দেখিছো। আৰু সেই ডাৱৰবোৰৰ মাজত উৰি থকা চৰাইবোৰ দেখিছা? দেখিছো। তেন্তে তোমাৰ চকুৰ পাৱাৰ ঠিকে আছে। সৰুতে পুঠি মাছ খাইছিলা চাগে? কি বদমাছ? মই আৰে ধেমালিহে কৰিছো, বেয়া পালা? তোমাৰ লগত ধেমালি নকৰিলে কাৰ লগত কৰিম? আকাশ, তুমি বাৰু কেতিয়াবা মোৰ পৰা আঁতৰি যাবা নেকি? বিশ্বাস নাই মোৰ ওপৰত? আছে, বহুত বেছিয়ে আছে। তুমি এফাকি বিহু হৈ সদায় মোৰ হৃদয়ত থাকিবা দেই।